এয়া একুৰিয়াম চাফা কৰিলোঁ। একুৰিয়াম চাফা কৰা পদ্ধতিটো মই আগতেও দি থৈছোঁ, সেইকাৰণে মই এইবাৰ দেখুওৱা নাই। এইকেইটা বদমাছকেইটা সেইকেইটা থাকিলে বাৰু আমি নোহোৱাকৈ ইমান দিন। তাৰপিছত আহি একুৰিয়ামটো চাফা কৰি সিহঁতক ধুনীয়া কৰি দিলোঁ। আৰু মই নতুন মাছ আনিম বুলি ভাবিছোঁ, কিন্তু এইকেইটা ইমান মানে সিহঁতকেইটাৰ মাজত মানে মিলা প্ৰীতি আছে, সেইকাৰণে নতুন মাছ আনিম বুলি ভবা নাই এতিয়াও। এইকেইটাকে থাকক। হেল্ল' ফ্ৰেণ্ডছ, মই বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ। মাজতে অকণমান সেয়া শ্বিলং যোৱাৰ কেইটামান ভিডিঅ' দিলোঁ। সেইখিনি ফুৰি চাকি আহি ঘৰৰ কাম কাজ, ঘৰ চাফা কৰা, আৰু আজি সেইটো কাৰণে এটা ব্লগ বনাব ওলাইছোঁ। আৰু তাতে আজি মোৰ কাৰণে এটা বিশেষ দিন। আজি মোৰ ল'ৰাটোৰ জন্মদিন। তাৰোপৰি আজি মই আপোনালোকক এটা কথা ক'বলৈ গৈছোঁ। মোৰ ল'ৰাটোৰ ৰিং চেৰিমনি হৈ গৈছিল। সেইটো ভিডিঅ' মই মোৰ ব্লগত দিছোঁ। আৰু কেতিয়া মই কৈছিলোঁ তাৰ বিয়াখন কেতিয়া ফাইনেল হ'ব, সেইটো মই আপোনালোকক জনাম। এতিয়া ডেটটো প্ৰায় ফিক্স হ'ল। আমাৰ 7-8 তাৰিখে আমি গুৱাহাটীৰ পৰা বিয়া পাতিম, যিহেতু ছোৱালীজনীৰ ঘৰ শুৱালকুছিত। গতিকে আমি তাৰ পৰা বিয়াখন পাতি ল'ম। তাৰপিছত আহি 10 তাৰিখে আমি যোৰহাটত ৰিচেপশ্যন দিম। গতিকে অকণমান পায়স বনাবলৈ লৈছোঁ, গোঁসাই ঘৰত ভোগ হিচাপে দিবলৈ। সেইকাৰণে যিহেতু আজি ল'ৰাটোৰ বাৰ্থডে, অকণমান ঘিউত মই জহা চাউলকেইটা ভাজি লৈছোঁ। লগতে মই ইয়াত এইখিনি কিচমিচ গোটাকৈ দি দিছোঁ। কাজুখিনি দি লৈছোঁ। চাউলখিনিৰ লগতে অকণমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া ইয়াত মই 1 লিটাৰ তাজা গাখীৰ ঢালি দিছোঁ। এইখিনি অকণমান উতলি লওক। বাকী আধাখিনি গাখীৰ মই অকণমান পিছত দিম। কিচমিচ অলপমান দি দিলোঁ। পায়সখিনি উতলিবলৈ ধৰিছে। মই চাউলটো একেবাৰে কমাই দিছোঁ। 1 লিটাৰ গাখীৰত মই এমুঠি আৰু অকণমানহে চাউল দিছোঁ। ইয়াত এতিয়া মই এয়া আধা কাপ চেনি দি দিম। চেনিটো বৰ বেছিকৈ নিদিওঁ, আধা কাপতকৈও কম মই চেনি দিছোঁ। এতিয়া কণ্টিনিউৱাছ লৰাই থাকিব লাগিব আৰু যাতে তলত নালাগে। এয়া এইখিনি ভোগ মই গোঁসাই ঘৰত দি থৈ আহিলোঁ। এতিয়া মই লাঞ্চটো বনাওঁ। চিকেন লৈছোঁ। তাৰপিছতে এইখিনি মই আলু ফ্ৰাই কৰি ল'লোঁ। এইখিনি মই মেৰিনেট কৰি থৈছোঁ নিমখ হালধি মিঠাতেল দি। তাৰপিছত এয়া আদা নহৰু পেষ্ট, খুব চিম্পুলকৈ বনাম, বিশেষ একো নকৰোঁ। এতিয়া কেৰাহীত খালি মই পিঁয়াজখিনি ভাজি আছোঁ। এয়া মই পিঁয়াজখিনি ভাজি আছোঁ। মোৰ মাতটো ভাঙি আছে, মানে একেবাৰে বহি গৈছিলে, এতিয়া অকণমান ওলাইছে। আৰু কিবা চৰ্দি তৰ্দি একো লগা নাছিল, খালি সেই খুব অলপ ঠাণ্ডাও খাই চাই দিলোঁ, আইচক্ৰীম চাইচক্ৰীম খাই দিলোঁ, মাত চাত ভাঙি গ'ল। আৰু এতিয়া পিঁয়াজখিনি ভজা হৈ থাকক, অলপ পিছত মই ইয়াত চিকেনখিনি দি পেলাই বনাম। এইখিনি হৈ থাকে মানে আজি ৰাতিপুৱাতে মোৰ আমাজনত এটা বস্তু আনিলোঁ। মই সেইটো আপোনালোকৰ মই ক্লিপ বনাই থৈছিলোঁ। ৰাতিপুৱাতে পালেহি, গা চা ধুৱাই নাছিলোঁ। তাৰপিছত সেইটো আকৌ গোটেই বস্তুটো বুজি লৈ সেইটো অকণমান লগাই পৰীক্ষা চৰীক্ষা কৰি চালোঁ। গতিকে মই আপোনালোকক সেই ক্লিপটো দি দিম বাৰু। অকণমান ৰুম চুমবোৰ খেলি মেলি হৈ আছে, অকণমান ইগন'ৰ কৰিব। আৰু সেইখিনি ৰাতিপুৱাতে আহিল যিহেতু খুলিবলৈ তৎ নাইকিয়া হৈ থাকে ন মোৰ, সেইটো কাৰণে তেনেকৈ খুলি ল'লোঁ। আৰু মই ক্লিপটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ বাৰু। এডাল কেবুল
এইটো হ'ল চাৰ্জ দিয়া এডাপ্টাৰ আৰু এইটো হ'ল ক্লিনাৰটো। এইবিলাক এচেছৰিজ কেইটামান আছে। এখন মেনুৱেল দিছে, এখন পঢ়িব লাগিব, আৰু এইটো থ'বৰ কাৰণে এটা ধুনীয়া বেগ দিছে, এইটো ভৰাই থ'বলৈ। আল্টিমেট ন, আৰু একো নাই। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া ইয়াত মই চিকেনখিনি ঢালি দিম। হাতাখন ধুই লৈছোঁ জানেনে, অকণমান দীঘল হাতা। আদা নহৰু পেষ্টখিনি দি দিলোঁ। ঢাকনাখন দি দিলোঁ। বিশেষ আৰু একো নবনাওঁ তাৰমানে কালি ৰাতি দালি বনালোঁ, দালিও আছে, তাৰপিছত ফ্ৰেঞ্চ বিন আলু ভাজিছিলোঁ, সেয়াও আছে। গতিকে সেইখিনি মানে ফ্ৰিজটো খালী কৰি পেলাওঁ আৰু সেইখিনি এতিয়া গৰম কৰি পেলাই খাই দিম। সেইকাৰণে অকল চিকেনটোৱে বনাইছোঁ আৰু ভাতটো বনাম। গতিকে মোৰ কাম বৰ বিশেষ আজি নাই, অকল এইটোৱে বনালোঁ আৰু ভাতটো তুলি দিম। তাৰপিছত আপোনালোকক মই লগ পাই আছোঁ তৰকাৰীখন হৈ গ'লে। একদম চিম্পুল এজ ইট ইজ বনাইছোঁ। খালি আজি মই জালুক মাংসখিনি ভাজি আছোঁ আৰু অলপ ভজা হ'ব লাগিব। তাৰপিছত মই পানী দিম। চিকেনটো বহুত বেছি ডাঙৰ নহয়, সেইকাৰণে মই কুকাৰ নকৰোঁ। এয়া মাংসখিনিৰ পৰা এয়া তেল ওলাই গৈছে। এতিয়া মই ইয়াত আগতে পানী বইল কৰি থৈছোঁ কেলি, মই সেইখিনি ঢালি দিম। আগতেই কৈছোঁ চিকেনটো সৰু কাৰণে মই কুকাৰ নকৰোঁ আৰু মানুহো বেছি, আমাৰ দুজনহে, ডাঙৰ চিকেন কিনিলেও মানে খাই আমুৱাই যায়। সেইটো কাৰণে এনেকুৱা চাইজৰে আমাৰ অনা হয় আৰু দুজন মানুহ থাকিলে। এইখিনি মই ড্ৰয়িং ৰুমত সজাই থোৱা এই টাববিলাক ৰং কৰিব লাগিব বিয়াৰ আগত। এইকেইজোপা ভিতৰতে থৈ দিছিলোঁ বাৰু, ভিতৰতে 20 দিন মানেই থাকিলে। এইখন মোৰ মাংস তৰকাৰী হৈ গ'ল। এতিয়া মই এটা বললৈ ট্ৰেন্সফাৰ কৰি পেলাই আপোনালোকক দেখুৱাওঁ। কোনো মা মছলা ব্যৱহাৰ কৰা নাই, একেবাৰে চিম্পুলকৈ বনাইছোঁ। এইখন আজি মোৰ অকল আদা, নহৰু, পিঁয়াজ আৰু অকণমান গৰম মছলা দি দিয়া বনোৱা চুৰুহা টাইপ এখন মাংস। বইল নহয়, কিন্তু তেল দিছোঁ। সেয়া এইখন।